এনআরসি অর্থাৎ রাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা 31 আগষ্ট 2019 প্ৰকাশ পাব। এনআরসিৰ এই চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ আগতে এটা বহুত ভাল খবৰ ইতিমধ্যে আহি পৰিছে। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ পৰা অহা এই ভাল খবৰটোৰ প্ৰতিটো কথা মই আপোনালোকক বুজাই ক'ম, কিন্তু আপোনালৈ ৰিকুৱেষ্ট ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। প্ৰথমে আপোনালোকক ক'ব বিচাৰিছোঁ, নৰ্থ ইষ্ট নাও ই পেপাৰত এনআৰচিৰ এই ভাল খবৰটোৰ সন্দৰ্ভত এটা বিশেষ বাতৰি প্ৰকাশ 21 আগষ্ট 2019 প্ৰকাশ পায়। বাতৰি মতে এনআৰচিৰ পৰা বাদ পৰা মানেই বিদেশী নহয়। গৃহ মন্ত্ৰালয় বিদেশী ন্যায়াধিকৰণত আবেদনৰ সময় বৃদ্ধিৰ সিদ্ধান্ত। গতিকে এই বাতৰিটোৰ সন্দৰ্ভত সবিশেষ মই আপোনালোকক জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বাতৰি মতে চূড়ান্ত এনআৰচি প্ৰকাশলৈ মাত্ৰ 10 দিন থকাৰ সময়ত বিভিন্ন স্তৰত উৎকণ্ঠা বৃদ্ধি পোৱাৰ লগতে চৰকাৰো ইয়াৰ সৈতে সম্পৰ্কিত শংকাবোৰৰ পৰা মুক্ত হ'ব পৰা নাই। এটা অভূতপূৰ্ব পৰিস্থিতিৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ মুহূৰ্ততে গৃহ মন্ত্ৰালয়ে কিছুমান আশ্বাসমূলক ঘোষণা কৰিছে। গৃহ মন্ত্ৰালয়ে এইটো জনাইছে যে এনআৰচিৰ পৰা নাম বাদ পৰা মানে এজন লোক বিদেশী নহয়। নাম বাদ পৰা লোকক নাম অন্তৰ্ভুক্ত কৰাৰ সময় আৰু সুযোগ দিয়া হ'ব, আৰু এই প্ৰক্ৰিয়াটোত দুখীয়া লোকক ৰাজ্য চৰকাৰে আইনী সহায় কৰিব। ইপিনে 20 আগষ্টত গৃহ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা এটা বিবৃতিত এইদৰে কোৱা হৈছে, চূড়ান্ত এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰতিজন লোকেই তেওঁৰ গোচৰটো আইনী কৰ্তৃপক্ষ অৰ্থাৎ বিদেশী ন্যায়াধিকৰণত উঠাব পাৰিব। বিদেশী আইন 1946 আৰু বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশ 1964 অধীনত কেৱল বিদেশী ন্যায়াধিকৰণবোৰেহে এজন লোকক বিদেশী বুলি ঘোষণা কৰাৰ ক্ষমতা দিয়া হৈছে। গতিকে ব্যক্তি এজনৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নোহোৱা মানেই নিজে নিজে এইটো প্ৰমাণ হৈ নাযায় যে তেওঁ ঘোষিত বিদেশী। আনহাতে গৃহ মন্ত্ৰালয়ে এইদৰে কৈছে যে এনআৰচিৰ নাম বাদ পৰা লোকসকলে বিদেশী ন্যায়াধিকৰণবোৰত আবেদন কৰাৰ পাবলগীয়া সময় 60 দিনৰ পৰা 120 দিনলৈ বৃদ্ধি কৰিবলৈ নিয়ম সংশোধন কৰিব। সেইমতে চিটিজেনশ্বিপ ৰেজিষ্ট্ৰেশ্যন অফ চিটিজেনছ এণ্ড ইছ্যু অফ নেশ্যনেল আইডেণ্টিটি কাৰ্ডছ ৰুলছ 2003 সংশোধন কৰা হ'ব। 19 আগষ্টত এনআৰচি বিষয়ত গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত এখন পৰ্যালোচনা বৈঠকৰ পিছতে 20 আগষ্টত এই ঘোষণাকেইটা কৰা হয়। বৈঠকত অমিত শ্বাহে কৈছিল যে এনআৰচিত নাম নথকাসকলক তেওঁৰ নাম বাদ পৰাৰ বিৰুদ্ধে আবেদন কৰিবলৈ সম্পূৰ্ণ সুযোগ দিয়াৰ বাবে অসম চৰকাৰে পৰ্যাপ্ত ব্যৱস্থা কৰিব। এই পৰ্যালোচনা বৈঠকত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় গৃহ সচিব, অসমৰ মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। এনআৰচি প্ৰকাশৰ সময়ত ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি চম্ভালিবলৈ কেন্দ্ৰক অতিৰিক্ত নিৰাপত্তা বাহিনীৰ বাবে ৰাজ্য চৰকাৰে আবেদন জনাইছে। অলপতে অসমত নিয়োজিত নিৰাপত্তা বাহিনীৰ বহুকেইটা কোম্পানী জম্মু আৰু কাশ্মীৰলৈ নিয়া হৈছিল। উল্লেখ কৰিব পাৰি, নাম বাদ পৰা ভাৰতীয়সকলক আইনী সহায় কৰাৰ বাবে ইতিপূৰ্বে কংগ্ৰেছেও প্ৰতিশ্ৰুতি আগবঢ়াইছে। 20 আগষ্টত এখন সংবাদমেলত সাংসদ হীৰা শৰণীয়াইও বিটিএডিৰ অন্তৰ্গত লোকসকলক আইনী সহায় আগবঢ়াব বুলি প্ৰতিশ্ৰুতি আগবঢ়াইছিল। গতিকে এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছত অসমত সৃষ্টি হ'ব পৰা পৰিস্থিতিৰ সন্দৰ্ভত বিজেপি চৰকাৰে কৰা এই ঘোষণাকেইটা অতি গুৰুত্বপূৰ্ণ, আৰু প্ৰকৃত ভাৰতীয়সকল যিসকলৰ নাম চূড়ান্ত তালিকাৰ পৰা বাদ পৰিব তেওঁলোকৰ বাবে এইটো এটা বহুত ডাঙৰ সকাহ বুলি ক'ব পাৰি। গতিকে এই সন্দৰ্ভত আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ তলত কমেণ্ট কৰি জনাব। এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, আপোনালোকৰ আত্মীয় পৰিয়াল স্বজনলৈ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব নাপাহৰিব। ভিডিঅ'টোত প্লিজ এটা লাইক দিব, আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।